তেতিয়াহ'লে চাহভাগি ধৰিব লাগে গৰম পাই আজি ভাল কৈছা দিও আজি মানে এই গৰমতে এই প্ৰায় এই ভাৰ পাচি যে এই ভাৰ পাচি 1 পাচিমান আজি ধৰি পেলালো বুজিছানে কি বস্তু মাছ আকৌ এই গৰমত যে মাছখিনি মৰিলে খাইছো কি হয় কি কবা দিও যিটোহে গৰম উৎপাত তাপ মাৰিছে এই গৰমত বুজিছা না আজি পথাৰত এই ভাৰ পাচি যে আমি যে গোবৰ কঢ়িয়াও এই ভাৰ পাচি মানে 1 পাচি ধৰি পেলালো বুজিছানে মোৰ লগত কি হ'ল সোধা নাই কেলে কোৱাচোন কোৱা মোৰ লগত কি হ'ল গম পোৱা তেতিয়া তুমি চাগে মাৰ কোলাতে আছিলা হয় নেকি মানে এদিন কি হ'ল মই মানে পিছফালে হোলাটো ফালে গলো আমাৰ বাৰীয়ে এই টংকেশ্বৰ বুঢ়া চিনি পোৱা নহয় এই টংকেশ্বৰ বুঢ়া এই যে এইটো ভতিজাটোৰ কি আছিলে নামটো দাঁত চেলো নেকি সেই তাৰ বাৰীৰ কাষতে আমি প্ৰায় আগতে গৰু চৰাই থাকো এদিন কি হ'ল আকৌ এই মানে তোমাৰ এই তোমাৰ মানে লাগিলে নহয় শৌচ কৰিবলৈ পেটটো ধৰিলে নহয় একদম পাক মাৰি এই এনেকুৱা পাক বুজিছানে এইটো নিচিনাই পাক ধৰিলে আৰু তাৰ পৰা ৰব নোৱাৰি আৰু পিছফালে গলো এই পিছফালে গৈ একদম বহি দিলো নহয় তাৰপিছত আৰু কি কবা আৰু থুচ থুচ থাচ থাচ থুচ থুচ থাচ থাচ বিৰাট শব্দ বুজিছানে এতিয়া আকৌ সেই শব্দটোৰ পিছতে আকৌ বিৰাট ডাঙৰ কথা এটা হ'ল নহয় সাংঘাতিক কথা এটা হ'ল কি বাৰু মানে এই মানে শৌচ কৰি উঠি এই পিছফালে অকমান ধুই লওঁ বুলি বহুতেই ওচৰতে ঘুম কৰি শব্দ এটা হ'ল নহয় তাৰ পাতো আৰু মোৰ আৰু তৎভত নাই এই নিজৰ ধুবলৈ নহলেই তাৰপিছত কাণখন পাতি এনেকে শুনিছো ধুমকে আকৌ শব্দ হ'ল নহয় তাৰপিছত একদম ভালদৰে চাইছো দেখোন মাছ তাৰপৰা মই আৰু 1 মিনিটো ৰোৱা নাই নহয় একদম চিধা ঘৰলে ঢাপলি মেলিছো এই ঢাপলি মেলি চিপৰাংখনে কোৰখনে আনি আৰু একেবাৰে খান্দিয়ে দিলো নহয় গোটেইটো খান্দি পেলাই বুজিছা তুমি কিমান ধৰিছিলা মাছ মই এই গোবৰে যে আমি ভাৰ পাচি যে লওঁ 1 পাচি আকৌ 1 পাচি মই কিমান ধৰিলো জানা কোৱাচোন 7 ভাগে মাছ ধৰিলো বুজিছা 7 ভাগ গোটেইখিনি চাগে পকা পকা মাগুৰ এই পকাই নে কেঁচাই সেইটো চাবলৈ সময় নাই নহয় এইবোৰ আমাৰ অতীজৰ কাহিনী হেৰি নহয় এটা কথা কওঁ শুনা আমাৰ দেউতা দেই এই মানুহসকল শুনা আমাৰ দেউতা হাতত বোলে বৰ বিষাত আছিলে গম পাইছেনে বিষ আছিলে হাতত এই নহয় বিষাত মানে হাতুৰত এই নাম জ্বলা আছিলে ধৰি লোৱা এই কি বুলি বুজাম এই নাম জ্বলোৱা মানে মানে হাতুৰ বহুত তাকৈ মানে তেওঁ দেউতাক মানে সাঁতোৰে যে নদী কি হল জানা ব্ৰহ্মপুত্ৰ দেখিছানে ব্ৰহ্মপুত্ৰত বোলে সেই এইটোৰ পৰা বুৰ মাৰি পেলাই সেইটো উপায় ওলাইছে এনেকুৱা বিষাত আছিলে বুজিছা খোৱা মই খোৱা হলেই খোৱা হলে অকণো নধৰিলাচোন দেখিছেনে বাৰু পলুৱাই লাগি গ'ল ধৰা 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 এইটো এছ বিস্কুট বুলি কয় নেকি নাজানো নহয় এই কুকুইজ বুজিছা এইটো আমাৰ কুকুইজ বুলি কয় হয় 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 তেতিয়াহ'লে এই বান্ধৈ হওক এই মোৰ অকমান কাম এভাগ আছিলে বুজিছেনে মই সেই কামটোতে অকমান ধৰোগে নেকি আপোনালোকে অকমান আলোচনা বিলোচনা কৰক আৰু কামত ধৰে কেনে মোৰ নিচিনাকে আকৌ কিবা পাক মাৰি ধৰিলে পেটত নহয় হেৰি মোৰ সেই কামহে এভাগ আছিলে বুজিছেনে
এই ভাগকে অকণমান আগবাঢ়োচোন মাজে আহি থাকিব এনেকে 2-4জন লগ হলেহে আমাৰ পুৰণা কথাবোৰ হয় নে নহয় বাৰু বাৰু দেই আহিলো দেই